কওকচোন আপোনালোকৰ কি অসুবিধা আছে? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নমস্কাৰ। মই টেঙাখাত কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি হয়। তো আমি মানে টেঙাখাত মহাবিদ্যালয়ৰ মানে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এখন মানে স্মাৰক পত্ৰ আমি আবেদন কৰিছোঁ অধ্যক্ষ মহোদয়লৈ, কিয়নো আমাৰ কলেজত মানে বহুত বেছি মাচুল লয়। মানে আমাৰ এতিয়া এডমিশ্যন মানে বহুত বেছি লৈছে, মানে বাকী কলেজৰ তুলনাত আমাৰ কলেজত মানে বহুত অধিক মানে মাচুল লৈছে। সেইটো কাৰণে আমি মানে স্মাৰক পত্ৰৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে অধ্যক্ষ মহোদয় আমাৰ মানে মাচুলটো কম লোৱা যাওক। যিহেতু আমাৰ টেঙাখাত এখন মানে গাঁৱৰ মানে যিহেতু আমাৰ এখন টেঙাখাত মহাবিদ্যালয় মানে গ্ৰামীণ মহাবিদ্যালয় হয়, মানে বাকী মানে টাউনীয়া অঞ্চল মানে যোনবিলাক কলেজ আছে সেইবিলাক কলেজত মানে বহুত বেছি মানে বহুত কম মানে হেৰি মাচুল হয়। কিন্তু আমাৰ মানে গাঁৱলীয়া মানে সমাজত থাকি যে আমি বহুত বেছি পইচা দি মেলি পঢ়িব লগা হৈছে, সেইটো কাৰণে মানে আৰু মানে আমাৰ যিহেতু আমাৰ প্ৰিন্সিপাল ছাৰে কৈছিলে যে আমাৰ মানে ইউনিফৰ্মবিলাকো মানে হ'ব বুলি কৈছিলে। মানে ইউনিফৰ্মটো আমাৰ মানে চেঞ্জ কৰিলে, কিন্তু মানে এতিয়ালৈকে আহি পোৱাহে নাই যে মানে ইউনিফৰ্মবিলাক মানে ল'ৰা ছোৱালীবিলাকে মানে বহুত হাল্লা লগাই কয় কি ইউনিয়ন বডীটো কি কৰি আছে, তাহাঁতকে দিব নোৱাৰে মানে। কিন্তু আজিলৈকে মানে এই ইউনিফৰ্মখিনি পোৱাই নাই। তাহাঁতি পাইছে, আধা ভাগে পাইছে, কিন্তু আধা ভাগে পোৱাই নাই। মানে পইচা মানে বহুত বেছি লৈছে। আৰু টেঙাখাত মহাবিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছে, ইয়াৰ কাৰণে আপুনি জনাব লাগিব। আজি ইয়াত আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী একত্ৰিত হোৱাৰ একমাত্ৰ কাৰণ হৈছে টেঙাখাত মহাবিদ্যালয়ৰ এডমিশ্যনৰ মাচুলটো অন্য কলেজৰ তুলনাত অতি বেছি, যাৰ কাৰণে আজি আমি ছাত্ৰ সমাজে আজি ইয়াত আহি উপস্থিত হ'ব লগা হৈছে। আজি আমি ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অধ্যক্ষ মহোদয়লৈ এখন আমি মেম'ৰিয়াম দিছোঁ, যে আমি বস্তুটো আমি জনাই দিব বিচাৰিছোঁ যে যি সময়ত অসম চৰকাৰে আজি বিনামূলীয়া পাঠদানৰ কথা কৈছে, আজি সেইটো সময়ত কিন্তু টেঙাখাত মহাবিদ্যালয়ত বহু গুণে মানে টকা সংগ্ৰহ কৰি থকা আমি পৰিলক্ষিত হৈছে। আৰু আমি জনাওঁ যে টেঙাখাত মহাবিদ্যালয়ত আজি ইউনিফৰ্মৰ পৰা আদি কৰি কাৰেণ্টৰ পৰা আদি কৰি বহুত সমস্যা আছে, কিন্তু আমাৰ ষ্টুডেণ্টৰ ফালৰ পৰা সদায় অৰ্থ সংগ্ৰহ কৰে, কিন্তু আজি পৰ্যন্ত কিন্তু টেঙাখাত মহাবিদ্যালয়ত এইখিনি সুবিধা ছাত্ৰ ছাত্ৰীসকলক কৰি দিব পৰা নাই। গতিকে ইয়াৰ আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ যিসকল আমাৰ শিক্ষা বিভাগৰ কৰ্তৃপক্ষ আছে, আমাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা আজি মানে কি হয় অসম শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীলৈ আমি জনাই দিব বিচাৰিছোঁ যে এই টেঙাখাত মহাবিদ্যালয়ৰ যিখিনি দুৰ্নীতি হৈ আছে, এইখিনি দুৰ্নীতি যাতে তদন্ত কৰি উচিত ব্যৱস্থা এটা কৰি দিয়ে, এইটো আমি আশা কৰিছোঁ। বিশেষকৈ টেঙাখাত অঞ্চলটো এটা গাঁৱলীয়া অঞ্চল, য'ত নেকি কৃষক সমাজৰ ছাত্ৰ ছাত্ৰীয়েহে আমাৰ এই টেঙাখাত মহাবিদ্যালয়ত অধ্যয়ন কৰে। সেইকাৰণে আমি বাৰম্বাৰ এইটো আমাৰ চৰকাৰ কৰ্তৃপক্ষলৈ এইটো আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে যাতে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আমাক এইটো ন্যায় দিয়ে যেন, আমি এইটোৱে কামনা কৰিছোঁ। আপোনালোকৰ অসুবিধাসমূহ কওকচোন। আমাৰ টেঙাখাত অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হৈছে আমাৰ টেঙাখাত মহাবিদ্যালয়, যিটো সময়ত চৰকাৰে বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰিছে সেই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ঠিক তেনে সময়তে টেঙাখাত মহাবিদ্যালয়ত অন্যান্য মহাবিদ্যালয়ৰ তুলনাত যথেষ্ট সংখ্যক এডমিশ্যন ফিজ বেছি লোৱা হৈছে। সেয়ে টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই টেঙাখাত মহাবিদ্যালয়ৰ অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত ইয়াৰ ন্যায্য প্ৰাপ্তিৰ বাবে আগবাঢ়ি আহিছে। গতিকে এই ক্ষেত্ৰত আমি এটা সঠিক যাতে আমাক সঠিক পথ এটা দিব পাৰে, যাতে ইয়াৰ ন্যায় পাব পাৰোঁ, সেইকাৰণে আমি মাননীয় অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ আমি এই ক্ষেত্ৰত ন্যায় পাম। আৰু টেঙাখাত মহাবিদ্যালয় ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। উদাহৰণস্বৰূপে আমি ডাৱৰীয়া বতৰত ক্লাছ কৰাত যথেষ্ট অসুবিধা হয়, আৰু আমাৰ টেঙাখাত মহাবিদ্যালয়ত কেৱল প্ৰিন্সিপাল ছাৰ আহিলে জেনেৰেটৰ চলে, অন্যান্য সময়ত আমাৰ জেনেৰেটৰ চলোৱা নহয়। আমি বিভিন্ন ধৰণৰ বিদ্যুতৰ সমস্যাৰ সন্মুখীন হওঁ, আৰু বৰ্তমান এডমিশ্যন ফিজ বিদ্যুতৰ কাৰণে যথেষ্ট ধন সংগ্ৰহ কৰা হৈছে। সেয়েহে আমি এই ক্ষেত্ৰত যাতে এটা ন্যায় পাব পাৰোঁ, সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। লগতে মই অধ্যক্ষ মহোদয়কো এডমিশ্যন ফিজ যিমানখিনি আমি দিয়াৰ প্ৰয়োজন সিমানখিনিহে লয় যাতে, সেইকাৰণে অন্যান্য মহাবিদ্যালয়ৰ তুলনা কৰি আমাৰ মহাবিদ্যালয়টো যিমানখিনি দিয়াৰ প্ৰয়োজন সিমানখিনিহে লয় যাতে, তাৰ বাবে মোৰ ফালৰ পৰা লগতে সমূহ ছাত্ৰ একতা টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ একতা আৰু সমূহ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। যে আমাৰ কলেজত কম তেনেকুৱা আছে, আমাৰ কলেজত বহুত বেছি হৈছে। গতিকে মই কৈছোঁ যে তোমালোকৰ আপত্তিটো মই গ্ৰহণ কৰিছোঁ, আৰু আপত্তিটো
কথাটো হৈছে হয় তোমালোকৰ আপত্তিটোৰ যিখন দিছা তোমালোকক মই আপত্তিটো গ্ৰহণ কৰিছোঁ আৰু প্ৰিন্সিপালৰ নথকা ভাইচ প্ৰিন্সিপাল হিচাপে যিখিনি কৰ্তব্য মই সেইখিনি কৰিবলৈ আগ্ৰহী আছোঁ কিন্তু বিষয়বস্তুটো হ'ল সম্পূৰ্ণ টকা পইচা সম্পৰ্কীয় ফাইনেন্সৰ বিষয় প্ৰশ্ন এইবিলাক গভৰ্ণিং বডি আৰু প্ৰিন্সিপালৰ হাতত দায়িত্বটো থাকে আৰু মই এনেই একাডেমিক ছাইডটো থাকোঁ গতিকে মোৰ সেইটো দায়িত্ব নাই তথাপি তেওঁলোকৰ আপত্তিটো প্ৰিন্সিপালৰ অনুপস্থিতিত মই গ্ৰহণ কৰিছোঁ তাত মই তেওঁলোকক কৈছোঁ তোমালোকে যিটো তুলনা কৰিছা অন্যান্য কলেজত বিষয়বস্তুটো আমি প্ৰিন্সিপালক মই দিম প্ৰিন্সিপালে গভৰ্ণিং বডিক আলোচনা কৰিব কথাটো হৈছে কি যে ফাইনেন্সৰ যিকোনো বিষয়বস্তুৱেই গভৰ্ণিং বডিৰ সিদ্ধান্ত অবিহনে নকৰে গতিকে ইতিমধ্যে হয়তো আজি 2 বছৰমানৰ আগত এই সিদ্ধান্তবোৰ কৰিছে নেকি গতিকে এতিয়া তেওঁলোকৰ ফিজটো যিহেতু বেছি হৈছে বুলি কৈছে অন্য কলেজৰ তুলনাত এই ক্ষেত্ৰত আপোনাৰ ব্যক্তিগত মতামত কি হ'ব ব্যক্তিগত মতামত মই অন্য একো নিদিওঁ একাই মই নকওঁ কেলৈ ফাইনেন্স বিষয়টো মই যিহেতু ইয়াৰ পৰিচালনা সমিতিৰ এজন সদস্য গতিকে ফাইনেন্স বিষয়টো কমপ্লিটলি গভৰ্ণিং বডিৰ তত্ত্বাৱধানত থাকে সেই গভৰ্ণিং বডিয়ে সিদ্ধান্ত কৰিব আৰু সেই সিদ্ধান্তৰ মতে যিটো তেওঁলোকক ৰেহাই দিবলগীয়া আছে ৰেহাই নহয় কমাবলগীয়া যদি গভৰ্ণিং বডিয়ে পাৰে কমাব নিশ্চয় আৰু তেওঁলোকক মই ইতিমধ্যে লিখিয়ে দিছোঁ যে কাইলৈ প্ৰিন্সিপাল আহিব প্ৰিন্সিপালে গোটেই বিষয়বস্তুটো তদাৰক কৰিব আৰু তেওঁ গভৰ্ণিং বডি অতি সোনকালে বহুৱাই হয়তো বিষয়টো আলোচনা কৰি তোমালোকক এটা সৎ সিদ্ধান্ত এটা দিব যদি তোমালোকৰ বেছি হৈছে তোমালোকে কোৱা মতে আৰু মই ব্যক্তিগত হিচাপে ইয়াৰ মন্তব্য আৰু বেলেগে দিব নোৱাৰোঁ কাৰণ বিষয়বস্তুটো কমপ্লিটলি এটা অনুষ্ঠানৰ লগত জড়িত গতিকে অনুষ্ঠানৰ সীমা বাহিৰতো কথা ক'ব নোৱাৰি গতিকে আৰু গভৰ্ণিং বডিৰ সিদ্ধান্তৰ ওপৰতো আমি ক'ব নোৱাৰোঁ গভৰ্ণিং বডিয়ে কি সিদ্ধান্ত লয় আৰু গভৰ্ণিং বডিত যিহেতু আমাৰ অধ্যক্ষই নাথাকে ইয়াত গভৰ্ণিং বডিৰ প্ৰেচিডেণ্টৰ গাৰ্জেন সদস্যও থাকে নিৰ্বাচী নমিনী থাকে ভাইচ প্ৰিন্সিপালো তাৰ সদস্য হিচাপে থাকে গতিকে গভৰ্ণিং বডিত আলোচনা কৰোঁতে গাৰ্জেন সদস্যই বিষয়টো উত্থাপন কৰিব লাগিব গতিকে তেতিয়া এটা যদি বেছি হৈছে ভাল সিদ্ধান্ত এটা নিশ্চয় হ'ব মই সিমানেই ব্যক্তিগত মন্তব্য কৰিব পাৰোঁ নিশ্চয় হ'ব প্ৰিন্সিপাল ছাৰ নাই আহা নেকি প্ৰিন্সিপাল বাহিৰত গৈছিলে আজি ফ্লাইটত আহি আছে